हाय फ्रेंड्स, तो আজি আপোনালোকৰ সন্মুখত এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। এই ভিডিঅ'টো বিশেষকৈ ল'ৰাসকলৰ কাৰণে। আজিকালি আমি ৰাস্তা ঘাটে ফুৰিবৰ কাৰণে ক'ৰবাত যদি বজাৰ ঘাটত যাওঁ, ক'ৰবাত ফাংচন চাবলৈ যাওঁ, হয়নে? এই ফাংচনত কিছুবিলাক ল'ৰা থাকে, সেই চুলিবিলাক যে ডাঙৰ ডাঙৰকৈ যে কাটে, অলপ দীঘলকৈ কি ফেশ্বন কৰি ষ্টাইল কৰে, কাপোৰ কানি ইমান ষ্টাইল কৰি দিছে, হাতত আকৌ চেনো লগায়, এনে ডিঙিত চেন লগায়। সেই ল'ৰাকেইটা ছোৱালীবিলাক যেতিয়া চায়, তাৰ কিমান ফেশ্বন লগাব, বাইকত এনেকৈ ধৰি থাকিব, বেম বেম কৰি টানি থাকিব। সেই বাইকখন এনেকৈ যে টানি দিয়ে, সেই ল'ৰাকেইটাক মই কৈ আছোঁ, বিশেষকৈ বেয়া নাপাব ল'ৰাকেইটা, সিহঁতে কি বুজাব বিচাৰিছে, ছোৱালী চাবহে যায়। সি এনেকৈ টানিলে কি ছোৱালীবিলাকে না সিহঁতক ভালকৈ চাব পাৰিব নে ল'ৰাবিলাকে ছোৱালীক ভালকৈ চাব পাৰিব? আৰে ভাই, ছোৱালী যদি চাব গৈছা তেতিয়াহ'লে তাতে গৈ অলপ লাহেকৈ যা, তেতিয়াতো আকৌ ভদ্ৰ ক'ব মানুহে, ছোৱালীও চাব পাৰিবি, ছোৱালীও চাব পাৰিব, তেতিয়াহে ভাল হ'ব। নহ'লে এনেকৈ ভমকৈ টানি গৈ যদি আগত ক'ৰবাত পঢ়ি যোৱা না, ধৰি কিনে তেতিয়া আকৌ ক'ব আগতে যে লেবেল মাৰলি এতিয়া আকৌ পঢ়িলি, ভাল হ'ল নে? এনেকৈ ক'ব। তো এই কথাবিলাক যে আমি ক'লোঁ, কি কাৰণে কৈছোঁ দৰ্শকসকলে বুজি পাইছেনে? কাৰণ আজিকালি আমি এই বাস্তৱত চকুৰ আগতে দেখা পাওঁ, ক'ৰবাত যদি ফাংচন কিবা কিবি হয় না, সেই ল'ৰাকেইটা এনেকৈ ষ্টাইল কৰি ফেশ্বন কৰি মানে ছোৱালীবিলাকক ইমপ্ৰেছ কৰিব বিচাৰে। কিন্তু যিসকল ছোৱালীয়ে মানে বুজি পায়, সেইসকলতো পাত্তাই নিদিয়ে ল'ৰাবিলাকক। কিন্তু যিসকল অলপ তেনেকুৱা নেগেটিভ মাইণ্ডৰ ছোৱালী থাকে, সেইটোতো বাদ পটককৈ এইটো লাইনত গুচি যায়। তো আমি দৰ্শকসকলক ক'ম, যিসকল ল'ৰাই মানে এনেকুৱা ফেশ্বন কৰে, ছোৱালীবিলাকক কওঁ, সেই ছোৱালীকেইটা এনেকুৱা ল'ৰাৰ পৰা দূৰত থাকিব, নহ'লে এই বেয়া জালত ফাঁচি গ'লে অসুবিধা হ'ব। ল'ৰাবিলাকে যে বাইকবিলাক চলায়, কেৱল চলাই সেইটোতো বাদেই দিয়ক, ছোৱালী যদি আগত পায় না ক'তবা, এনেকৈ ষ্টাইল কৰি বাইক সন্মুখত টাৰ্ণিং মাৰিব, টাৰ্ণিং মাৰি কিনে আকৌ পিছফালে এনেকৈ চাইও থাকিব। এনেকুৱা অভ্যাস হৈ গৈছে আজিকালি ল'ৰাৰ ওচৰত। সেই ল'ৰাকেইটাৰ ব্যৱহাৰবিলাক অলপ ভাল হ'ব লাগে। আজিকালি আমাৰ সভ্য সমাজৰ লগত মিলি থাকিলেহে মানুহে আমাক ভাল ক'ব। গতিকে আমি অলপ ভদ্ৰভাৱে চলা ফিৰা কৰিব চেষ্টা কৰিম। চ' ল'ৰাবিলাকে কিন্তু আকৌ বেয়া নাপাব, জাষ্ট কমেডিহে, সেইকাৰণে এনেই ভিডিঅ'টো বনাইছোঁ আৰু আকৌ বেয়া নাভাবিব, নহ'লে আমাকো ক'ৰবাত ধৰি বান্ধি পিটিব ল'ৰাসকলে, এনেকৈ বেয়াকৈ কমেণ্ট কৰিব।